এই দুনিয়া এনেকুৱা এটা দিন যাৰ টকা নাই তাৰ কোনো সন্মানে নাই। দুনিয়াত যিমানেই হওক নকৰা, যদি তোমাৰ টকা থাকে, অনেক ছাতি ধৰা মানুহ থাকে, তোমাৰ লগত অনেক কথা কোৱা মানুহ থাকে, টকা নহ'লে বৰষুণৰ দৰে নিচিনা। বৰষুণ তোমাৰ গাঁৱত বৰষুণ নাই, কিন্তু তোমাৰ ছাতা ধৰা মানুহ নাই। টকা থাকিলে শিক্ষাৰ কোনো প্ৰয়োজন নহয়। তোমাৰ আপনা আপনি মানুহে তোমাক সন্মান কৰিব, তোমাক বহাৰ চেয়াৰ দিব। ৰবীন, তই এনেকৈ কিয় মন মৰাকে বহি আছা? কি কওঁ খুৰা, আজিকালি টকা নহ'লে পৃথিৱীত জীয়াই থকাটোই টান। তই কথাটো বেয়া কোৱা নাই দে, ভালেই কৈছা। এনে বহি থাকিলে টকা আপনা আপনি আহিব নেকি? অলপ কষ্ট চষ্ট কৰিব লাগিব। কি কাম কৰিম খুৰা কওকচোন? ইমান লেখা পঢ়া কৰি কিনে যদি দিন হাজিৰা কৰাটো লাজ লাগে। কাম ছোট নহয় দে, লেখা পঢ়া কৰছা ভাল কথা। তই কাম কৰোঁতে আৰু লেখা পঢ়াত কি আহেনো? তই যিকোনো কাম কৰিলে হ'ল, খালি চুৰি নকৰিলে হ'ল, মানুহে একো নকয় দে। ঠিক আছে খুৰা, আজিৰ পৰা মই অলপ কিবা চেষ্টা কৰিম দে কাম চাম কৰাৰ কাৰণে। হ'ব ৰবীন, তেনেহ'লে মই যাওঁ দেই, তই ইয়াতে বহি থাক।